মই প্ৰথমতে ইউটিউব চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী আলিপুখুৰী পাতেকিবাৰী সত্ৰ নৈবাৰী অঞ্চলত অৱস্থিত গুৰুজনাৰ এই পবিত্ৰ জন্মস্থান ইয়াতেই, আৰু যিখিনি তথ্য গুৰুজনাৰ জন্মৰ ভিত্তিত থাকিব লাগে সেই গোটেইখিনি ভিত্তি ইয়াত আছে। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই ইউটিউব চেনেল। আপোনালোক সকলোকে স্বাগতম। আৰু আজি হ'ল শংকৰদেৱৰ তিথি। চ' এতিয়া গৈ আছোঁ আমি পাতিকিবাৰী, আৰু পোনপ্ৰথমে আপোনালোকক সকলোকে শংকৰদেৱৰ তিথি শুভেচ্ছা থাকিল। আৰু এতিয়া বৰ্তমান যে গৈ আছোঁ আমি পাতিকিবাৰী, আৰু আজি মনটো তামাম ভাল লাগি আছে, বেলেগ এটা ফিলিংছ লাগি আছে। চ' কাৰণ আজি পূৰা ধুতি পাঞ্জাবী পূৰা লগাই লৈছোঁ, অসমীয়া সংস্কৃতি আমাৰ নিজৰ। তো আজি ভাল লাগি আছে মনটো। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভটো কৰিলোৱে, তো ব'লক আপোনালোকক এতিয়া গৈ আছোঁ পাতিকিবাৰী, আৰু পাতিকিবাৰীৰ বিষয়ে আপোনালোকক ধুনীয়াকৈ দেখাম, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো গাইছ, এইপিনে দেখিছে গেট, এইটো হ'ল গেট, আৰু এইপিনে আমি এতিয়া সোমাই যাব লাগিব। তো আপোনালোকেও সোমাই যাব লাগিব বাৰু, গৈ থাকক মোৰ লগত। আৰু এইটোৱে হ'ল পাতিকিবাৰী গেট, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ পাতিকিবাৰী, আৰু এইপিনে দেখা পাইছে থানখন। আৰু এইফালে চাওক, এইটো হ'ল গেট। তো গাইজ এইপিনে আছে অতিথিশালা, এইপিনে চাওক, আৰু সেইটো ঘৰ অতিথিশালা হয়। আৰু এইফালে আছে এইখনহে হ'ল গেট, আৰু পাতিকিবাৰী এইটো হ'ল থান। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে। আৰু এইখনেই হ'ল পাতিকিবাৰী থান। চাওক, এতিয়া আমি গৈ আছোঁ, এতিয়া আমি ধূপ জ্বলাব গৈ আছোঁ এইফালে। গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ আৰু এইফালে পূৰা প্ৰসাদ হেৰি কৰি আছে। হে ঘৰ নিজিং, মই চিনি পাইছোঁ। তো বন্ধুসকল, পাতিকিবাৰী থানৰ যিজন ছেক্ৰেটেৰী সত্যদেৱ বৰাদেৱৰ পৰা অলপ বাৰ্তালাপ কৰোঁ আহক থানখনৰ বিষয়ে। আৰু মানে কি, এতিয়া শংকৰদেৱৰ জন্মস্থান ইয়াত বুলি জানো, বাট এতিয়া কিতাপৰ পত্ৰ চবতে আছে বৰদোৱা বুলি, কিন্তু তাৰ বিষয়ে আপুনি অকণ কিবা কৈ দিয়ক থানখনৰ বিষয়ে। মই প্ৰথমতে ইউটিউব চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী আলিপুখুৰী পাতেকিবাৰী সত্ৰ নৈবাৰী অঞ্চলত অৱস্থিত গুৰুজনাৰ এই পবিত্ৰ জন্মস্থান ইয়াতেই, আৰু যিখিনি তথ্য গুৰুজনাৰ জন্মৰ ভিত্তিত থাকিব লাগে সেই গোটেইখিনি ভিত্তি ইয়াত আছে। বৰদোৱাৰ আছিল লীলাভূমি, গতিকে গৌতম বৰা শিক্ষামন্ত্ৰী থকাৰ দিনত যেতিয়া ইয়াত 1 কোটি টকা দিলে, তাৰপিছৰ পৰাই বৰদোৱাই কেছ কৰি চৰকাৰে বৰদোৱাকে জন্মস্থান বুলি বিদিত কৰিলে। কিন্তু পৰাপক্ষত আৰু আচলতে
এই গোটেই বস্তুটো নৰাবাৰী অঞ্চলৰ ট্ৰেইন ষ্টেচনৰ ওচৰৰ পৰা 2.5 কিলোমিটাৰ উত্তৰত পাতেকেবুৰী অঞ্চলতেই গুৰুজনাৰ জন্ম হয়। ইয়াতে আলিপুখুৰী আছে, চাউলধোৱা পুখুৰী আছে, 3টা পাতকোৱা আছে, কছাৰী গাঁও আছে, দলৈ গাঁও আছে, বৰজান আছে। গুৰুজনাৰ লগত যিমানখিনি বস্তু আছিল সকলোখিনি ইয়াতে আছে। পণ্ডিতসকলে যিবিলাক কৈ গৈছে ইয়াতে আছে। লৰ্ড ডেণ্টনে ইয়াতে আছে বুলি কৈছে। ডক্টৰ মহেশ্বৰ নেওগিৰে ইয়াতে আছে বুলি কৈছে। গতিকে পাঠ্যপুথিত আগতে নগাঁও জিলাৰ ওচৰৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামেৰে ঠাইত গুৰুজনাৰ জন্ম। গতিকে এই হৈছে আলিপুখুৰী। এই 3টা পাতকোৱাৰ পিছত আৱিষ্কাৰ হোৱাৰ কাৰণে এই পাতকোৱা 3টা সমষ্টি হৈছে পাতেকেবুৰী। গতিকে ইয়াত আৰু বিভেদ নাই। গুৰুজনাৰ জন্ম শাস্ত্ৰটো আছে, পণ্ডিতসকলেও লিখিছে, আৰু ইয়াৰে আলিপুখুৰীতে জন্ম বুলি বহুতে ডক্টৰেট উপাধিও পাইছে। গতিকে আমি ভাবোঁ বৰদোৱা লীলাভূমি আৰু আলিপুখুৰী পাতেকেবুৰী সত্ৰ হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থান। গুৰুজনাই ব্যৱহাৰ কৰা তেখেতৰ টেবুলখন আছে ইয়াত। টেবুলখনৰ ওজনেই প্ৰায় 60 কেজিমান হ'ব। টেবুলৰ খৰা 4টা হস্তি, হাতী, চাৰিওফালে 4 হাতী, মাজত ভক্তগণ, আৰু টেবুলৰ মাজত আছে বিষ্ণু, ওম, আৰু তেখেতৰ এখন কীৰ্তন পুথি আছে। তেখেতৰ এটা মৌৰা চৰাই মৈৰাবাৰী কাঠৰে খোদিত এটা মৌৰা চৰাই ইয়াত আছে। ইয়াৰ বাহিৰেও এটা শিলৰ জপা আছে, শিলৰ খণ্ড আছে, ফুলৰ এটা কলহ আছে। গতিকে এইখিনি তেখেতৰে দিনৰ, আৰু এটা কাছ আছে, কাঠেৰে সজা কাছ আছে। গতিকে এইখিনি তেওঁৰ পুৰণা সম্পদ ইয়াতে এৰি থৈ ইয়াৰ পৰা বৰদোৱালৈ কছাৰী উৎপাদকত গুচি গৈছিল কৃষি মাটি বিচাৰে। আৰু এইখনেই হ'ল পুথি, এইখনেই হৈছে পুথি, এইখনেই হৈছে টেবুল, আৰু এইখনেই হ'ল টেবুল। আৰু দেখা হৈছে চাৰিওফালৰ 4 হাতী, হাতী ন কাঠৰ। কাঠৰ। ঠিক আছে। আৰু এইজোপা হ'ল শিলিখা, আৰু এইজোপা আছিলে টেঙা গছ। তো গাইছ, আৰু এইটোৱে আছিলে শংকৰদেৱৰ স্নান ঘাট, মানে গা ধোৱা পুখুৰী আছিলে। আৰু এইপিনে মাজতে দেখিব পাৰিছে এইটো হ'ল কুঁৱা। আৰু এইটো চাইডে এইপিনে আছিলে তোমাৰ এইবিলাক চব কছাৰী মানুহ আছিলে। এতিয়া পথাৰ হৈ আছে, এখন বৰ্তমান পথাৰ হৈ আছে। আৰু এইপিনে আছিলে পূৰা কছাৰী মানুহ। আৰু আমাৰ ছেক্ৰেটেৰী খুৰাজনে কৈ দিছে, আৰু কছাৰীৰ উৎপাদত শংকৰদেৱ গৈছিলে বৰদোৱাত, আৰু মেইন জন্মস্থান হৈছিলে এইখন পাতেকেবুৰী। এইখনেই আছিলে পাতেকেবুৰী সত্ৰ। তো আপোনালোকো আহক, চাওক, এটা ধুনীয়া পৰিৱেশ। আৰু এইখন হৈছে কিমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু কমেণ্টটো কৰিব, কাৰণ আপোনালোকৰ কমেণ্টটো চাই মোৰ ভাল লাগে, কাৰণ আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ। চ' আপোনালোকে কমেণ্ট এটা কৰি দিলে ভাল লাগে। আৰু চ' সেইটো কাৰণে মোৰ ভিডিঅ' বনাবলৈ ভাল লাগে। তো লাইক এটা লগতে কমেণ্ট এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। তো বাই বাই।